হাই এভৰিৱান, মুনমেধি হাজৰিকাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে, আমিও ভালে আছোঁ। এইটো লাচিত নগৰৰ হনুমান মন্দিৰ। আজি আমি ঘৰৰ পৰা ওলাই আহিছোঁ, মানে আজি হনুমান জয়ন্তী উপলক্ষে। আজি যিহেতু হনুমান বাবাৰ জন্মদিন, গতিকে আমি জন্মদিন বাৰ্থডে খাব আহি আছোঁ। আহোঁতে ৰাস্তাত এইটো লাচিত নগৰৰ হনুমান মন্দিৰটো দেখা পালোঁ, নামানে আমি গৈ আছোঁ বাইকে দিয়ে। আহি পালোঁ আমি এতিয়া উজান বজাৰৰ হনুমান মন্দিৰ। আমি আহিছোঁ এইটো মন্দিৰলৈকে মানে উদ্দেশ্য কৰি ঘৰৰ পৰা আহিছোঁ। কিমান মানুহ চাওক না, কিমান মানুহৰ ভিৰ। আমি যে পায়স দিছিলোঁ সেইটো মন্দিৰত, এনে ইমান মানুহ হয়, কিন্তু ইমানটো মানুহ নহয়। আজি কিমান মানুহ হৈছে, একদম বহুত ভিৰ। আৰু মানে কি গধূলি আৰু দিনত বোলে বহুত মানুহ হৈছিল, কিন্তু এতিয়া তথাপিও ইমান মানুহৰ ভিৰৰ মাজত আমি হনুমান বাবাক দৰ্শন কৰিলোঁ। মানে কেনেকুৱা ঠেলা হেঁচা, তথাপিও আমি গৈ মানে হনুমানক লগি যিখিনি মানে শৰাই আগবঢ়াই আনিছিলোঁ সেইখিনি দিলোঁ। আমি দি পেলাই ধুনীয়াকৈ পণ্ডিতজি আমাক পূজা চূজা কৰাই দিলে। তাৰপিছত আৰু চাওক না কিমান মানুহ। আমি বাহিৰতে ধুনীয়াকৈ চাকি তাকি জ্বলালোঁ, জ্বলাই পেলাই ভিতৰত দিলোঁ আৰু প্ৰসাদ চসাদখিনি দি পেলাই। এতিয়া চাওক ইমান মানুহখিনি, চাওক অজস্ৰ মানুহ। তাৰপিছত আমি পূজা চূজা কৰি ওলাই আহিলোঁ। তাৰপিছত কিন্তু আমি যেতিয়া পূজা কৰিব গৈছোঁ তেতিয়া লাইন ধৰিব দিয়া নাছিলে, কিন্তু পিছত তাৰমানে মাইকত এনাউন্স কৰি দিছে যে জেণ্টছবিলাক অকলে, লেডিজবিলাক অকলে লাইন ধৰক, নহ'লে এনেকৈ ঠেলা হেঁচা কৰি মানে কোনোবাৰ মানে বিপদ ঘটিব পাৰে। সেইকাৰণে অকলে তাৰমানে ধুনীয়াকৈ লাইন ধৰি পূজা কৰাব দিলে। আমি ওলাই আহিলোঁ। আহি পেলাই এই মানে ভিতৰত মানে সেই গেটখন ধুনীয়াকৈ ফুলেদি সজাইছে। ভোগ খাবৰ কাৰণে আমি লাইন ধৰি এই বহুত দূৰৰ পৰা লাইন ধৰিছোঁ। আৰু এই লাইন ধৰি আহি এতিয়া আমি গেটৰ সন্মুখ আহি পালোঁ। সেই কেমেৰাটো ওচৰৰ পৰা ধৰিছে যে নধৰিব। నీ నామస్మరణం దివిమార్గమూరణధీరుడా, నీ దివ్య చరణం మమ శరణము బలధాముడా. భజ భజ రే భజ రే భజ భజ రే భజ రే భజ భజ రే భజ రే భజ భజ రే. కణకణమున నర నరమున నీవే, అడుగడుగున అడుగడుగున నీవే, హృదయమున నా ధైర్యం నీవే, అమావాస్యలో సూర్యుడు నీవే. భజ 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 భజ. ভোগ খাই আমি ওলাই আহিলোঁ। লুচি, ঘুগুনি, পায়স, জিলাপি দিছে ভোগত। এতিয়া আমি সেৱা কৰি ঘৰত গৈ আছোঁ।